অশ্লীলতা আপোনাৰ চিন্তাত আছে। হয়, মই প্ৰায় মাজনিশালৈকে অনলাইন থাকোঁ। প্ৰায়ে ডাটা অন কৰি মোবাইলৰ বিভিন্ন এপছবোৰত গৈ ভুমুকি মাৰোঁ। তাৰ মানে মই কি বেয়া? আপুনি মোৰ বিষয়ে জানে কি আৰু অশ্লীলতা দেখে ক'ত? মাজৰাতিলৈকে যদি অনলাইন থাকোঁ, তাৰ মানে আমিবোৰ আপোনালোকৰ দৰে ভদ্ৰতাৰ মুখা পিন্ধা মানুহৰ দৃষ্টিত বেয়া। আচলতে আমাৰ মেছেঞ্জাৰত কোনো গোপন অভিসাৰ নচলে আৰু নচলে কোনো পৰকীয় প্ৰেম। অশ্লীলতা আমাৰ মেছেঞ্জাৰত নাই, আছে আপোনাৰ কুচিন্তাত আৰু কুদৃষ্টিত। আমিবোৰে কিন্তু আপোনালোকৰ দৰে ভদ্ৰ পোছাক পিন্ধি তলে তলে অভিসন্ধি নাসাজোঁ। আপোনাৰ দুচকুত চাৱনিত যে অশ্লীলতা জিলিকি উঠে সেয়া আপুনি জানেনে? হয়, মাজৰাতিলৈকে অনলাইন থাকি কেতিয়াবা প্ৰিয় গানবোৰ শুনি থাকোঁ। ভাল লাগে। এৰা, যদি অনলাইন থকা মানেই আমিবোৰ বেয়া তেন্তে সেয়াই হওক। কিন্তু ভদ্ৰতাৰ মুখা পিন্ধি লৈ আমিও অভদ্ৰ আচৰণে আপোনাক প্ৰত্যুত্তৰ দিবলৈ ভালদৰে জানো। মনত ৰাখিব।